পিছে মই ইয়ালৈ আহিছোঁৱেই আৰু পৰহি মই শ্ৰীমতীক আবেলি উঠোঁ ব'ল RCC-টোৰ পৰা আহোঁ মই যাবা জানো বুলি কৈ লগত ঠাউতকৈ গাড়ীখনত উঠিছে আৰু ইয়াত আহি পেলাই পালোঁ আমাৰ তেতিয়া ৰিপুপনহঁতক পালোঁ চবকে পালোঁ পাই পেলাই মই মানে আজি ৰাতিপুৱাই উঠি পেলাই মই এনেই উঠোঁতে অলপ খোজ কাঢ়োঁ অকণমান আহি পেলাই ৰেডি হৈ থাকোঁ আৰু এতিয়া আহি পেলাই আজি যেতিয়া আহিছোঁ তেওঁ মুখেৰে তোৰ শব্দ এটা কোৱা নাই দেওবাৰে জেনেৰেলি আমি একেলগে বহি ভাত খাবলৈ ভাল পাওঁ কিন্তু তেওঁ মানে মোক একদম ফ্ৰী দিয়া আৰু মানে যিমান দেৰি হয় তুমি আহিবা খালি আপোনাক খেয়াল ৰাখনা এনেকুৱা ধৰণৰ কথা চলি আছে বৰ ধুনীয়া লাগিছে বৰ ভাল লাগিছে মই এইটো আমাৰ দুমহলীয়া ছাত্ৰবাসৰ ওপৰৰ ফ্ল'ৰ 28 নম্বৰত আছিলোঁ সেই বেলকনিটো আছিলে আৰু বেলকনিটোৰ পৰা আমি এই যে কৃষ্ণচূড়াৰ কথা কৈছে আমাৰ আগেদি যে যায় আমাৰ তিনিটা আকৌ মাইনা প্ৰভু নাছিলে আমি খুব মন্ত্ৰ পঢ়িছিলোঁ মন্ত্ৰ আছে মোৰ মনত আছে আৰু মোৰ বন্ধু এজন তেওঁ আকৌ একেলগে মন্ত্ৰ পঢ়াজন আমাৰ আটাই এষ্টাব্লিছ হ'ল সেইটো ডাঙৰ কথা আৰু তেওঁ এজন পুলিচৰ ডাঙৰ অফিচাৰো হ'ল আৰু তেনেকৈ ৰিটায়াৰ ল'লে এই মন্ত্ৰটো এনেকৈ পঢ়োঁ যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা সেইফালৰ ৰঙা শাৰী পিন্ধা ছোৱালীজনী এইফালে ঘূৰি চোৱা লগতে আকৌ মোৰ বন্ধুজনেকৈ এই তাৰপিছত গৈ পেলাই এইফালৰ পানীকণ সেইফালে ঢেলাই দিয়া তাৰপিছত তেওঁ ফুলপাহ সেইফালে দি দিয়া মই যা দেৱী সৰ্বভূতেষু আৰু তেতিয়া ছোৱালীবিলাক যেতিয়া পাৰ হৈ যায় এইখিনি তেওঁলোকৰ ভৰি কঁপি যায় আৰু কেতিয়াবা যদি আমি সেইটো নকৰোঁ কি হ'ল আমাৰ লগৰবিলাকো আছে নহয় আমাৰ বেয়া একো অৰ্থ নাছিলে তেতিয়া কয় কি হ'ল আজি তহঁতৰ বেটেৰী ডাউন নেকি আজি দেখোন চাউণ্ড নুশুনিলোঁ আমি তেনেকৈ কৰিলোঁ আন্দোলনৰ সময়ত আমি খেদাও খালোঁ সেই পানী টেংকিটো যে আছে আমাৰ পিছফালে তাতে উঠি থাকিলোঁ কিমান বিনিদ্ৰ ৰজনী কটাইছোঁ আকৌ RCC 1-ৰ আগতে গুচি যাওঁ সেইফালে যাওঁ আমাৰ আচলতে কি হ'ল এই সময়খিনি আমাৰ আছুৰ মুখ্য কাৰ্যালয় বা ইয়াৰ আমাৰ মুখ্য নেতৃত্ব BT হোষ্টেলতে আছিলে আটাইকেইজন নাম যিকেইটা ল'লে দিব হেৰি হ'ব এতিয়া আমি মানে RCC 1 আৰু RCC 2 এই হোষ্টেল দুটা মানে আমি ভাবোঁ মই এটা লিখনি লিখিছোঁ যিটো ফাৰ্ষ্ট লাইন ডিফেন্স আছিলে ইফালে CRPF যে হুৰকৈ ধৰে আমি সেইখিনি ৰৈ থাকোঁ আৰু ইফালে যাতে আমাৰ বাকীখিনি মানুহ নেতা হওক চবেই যাতে এটা নিৰ্দিষ্ট দূৰত্বত মানে ছিকিউৰলি থাকিব পাৰে চৰি ল'ৰাক হাইব বিঅ মৰিলো বুলি চিঞৰ কৰিছে তাৰপিছত আমি গৈ পেলাই দেখিছোঁ সেইফালে পাৰ হৈ গৈছোঁ আহি পেলাই যেতিয়া নামি আহিছোঁ তলেদি ওপৰেদি নামি পেলাই RCC 1-ৰ ফাললৈ গৈছোঁ তেতিয়া দেখিছোঁ সেই পানী টেংকিৰ মাজৰ পৰা মই ল'ৰাজনৰ নামটো এইকাৰণেই নকওঁ RCC 1-ত আছিলে তেওঁ পানী টেংকিটোৰ পৰা ঠাণ্ডা দিন পানী টেংকিৰ পৰা উঠি পেলাই কৈছে মোৰ ৰাছিয়াপি গ'লনে সেইটো এটা সাংঘাতিক ইণ্টাৰেষ্টিং আৰু সেইফালে RCC কোনোবা এজন ওপৰত আমাৰ জুনিয়ৰ হেৰি কৰিছে সেইফালে পথাৰত থাকে তেওঁতো পথাৰত থাকে আমি পাহাৰত থাকোঁ তাৰপিছত কিমান পলাব এজন আছিলে তেওঁ প্ৰয়াতৰ কাৰণে নামটো নলওঁ তেওঁ মানে সেই যে পথাৰখন আছিলে পথাৰত মানে আলিবিলাক থাকে নহয় তেওঁ আলিতে দন্তীয়া দটো হৈ পেলাই পৰি আছে ইজনে বেঙা মেলি গৈছে বেঙা মেলি গৈ পেলাই কৈছে এই চাবদি তলত মানুহ আছোঁ তেনে সেইবিলাক আমাৰ অজস্ৰ স্মৃতি আছে আৰু আজিয়ে গোটেইখিনি নকওঁ যিহেতু 2-3 তাৰিখে দ্বিতীয় দিনা আমাৰ ইমান দীঘলীয়া নাই প্ৰথম দিনা আমি কিছু অসমৰ মানে কিছু অলপ মানে কিছু জনপ্ৰিয় পুৰণি শিল্পীক তেওঁলোক সম্বৰ্ধনা যচাৰ এটা অনুষ্ঠান আছে আৰু বাকী আমাৰ হোষ্টেলৰ যিখিনি প্ৰাক্তন গীত মাতৰ লগত জড়িত ল'ৰা আছে তেওঁলোকে গীত মাত গাব বাকী আমি যিমান পাৰোঁ সৰ্বাংগ সুন্দৰ কৰিবলৈ আমি যত্ন কৰিছোঁ নিশ্চয় মোৰ হোষ্টেলে নহয় আপোনাৰো হোষ্টেল আচলতে ইয়াত আমাৰ কথা কোৱাৰ কোনো ৰাইট নাই আমাৰ এটা ভাষা চলে যিখিনি জুনিয়ৰ সেইখিনি পঢ়ো সদায় সেইখিনি মনে থাকিব লাগে আৰু ছিনিয়ৰে যিখিনি কথা কয় সেইখিনি শুনিব লাগে ইয়াতে সত্যব্ৰতা আছে বা জ্যোতিষ দাহঁত বা আছে জিতেন দাহঁত আছে ধনঞ্জয় দাহঁত আছে ইয়াত আমাৰ খুব কথা এটা বেছিকৈ মৃণাল দাহঁত আছে আমাৰ আমিও পঢ়োঁ মানে গতিকে আমি বিনা শব্দটো ফুল ফৰ্মটো কৰি দিম মানে এইটো আচলতে অতনু ভূঞাৰ সৃষ্টি আছিল আমাৰ সংবাদকৰ্মী বিশিষ্ট পত্ৰকাৰ এইটো প্ৰি এডাল্ট হিউমেন ইউনিট এইটো পঢ়োঁ প্ৰি এডাল্ট হিউমেন ইউনিট এইটো তাৰমানে মই আগতে গম পোৱা নাছিলোঁ এইটো বিশ্ববিদ্যালয়ৰ মানে হেৰি প্ৰয়াত ডক্টৰ প্ৰবীণ চন্দ্ৰ দাস ছাৰে তাৰমানে মই বিশ্ববিদ্যালয় গাথা বুলি এটা সামাজিক মাধ্যমত এটা মই ধাৰাবাহিক লিখিছিলোঁ লিখোঁতে তেতিয়া তেওঁ মোক এদিন ফোন কৰি ক'লে আচলতে পহু শব্দটোৰ প্ৰথম উদ্ভাৱকটো মানে আছিল অতনু ভূঞা 86ত হৈছিল তাতে 3জন মানুহ 2জন আৰু সহযোগী আছিল আমাৰ অসমৰ বৰ্তমান এক্সিকিউটিভ এডিটৰ গৌতম শৰ্মা আৰু এগৰাকী আছিল আমাৰ আগতে নিউজ লাইভত আছিলে নাট্যকাৰ অভিনেতা জয়ন্ত ডেকা এই 3জনৰ
হেৰিত আচলতে বেছি প্ৰমোচনৰ কামটো কৰিছে গৌতম শৰ্মা আৰু জয়ন্ত ডেকাই, কিন্তু উদ্ভাৱক কিন্তু অতনু ভূঞা দা, মানে অতনু দা। আৰু এটা কথা কওঁ, বা আপুনি অলপ আগতে মইনা কথাটোৰ কথা সুধিছিলে। মইনা ৱৰ্ড মানে সেই কথাটো আমাৰ বেটছৰ পৰা আৰম্ভ হৈছে, আমি 93 বেটছৰ। আৰু যোন উদ্ভাৱক, তেওঁৰ নামটো নকওঁ, তেওঁ এতিয়া এখন কলেজৰ ৰিচেণ্টলি তেওঁ প্ৰিন্সিপাল হৈছে। আজিকালি এইটো তাৰমানে মইনাটো গৈ পেলাই আজিৰ প্ৰজন্মৰ মাজত এইটো এটা আকাৰ এডাল আহি মাইনা হৈ গ'ল। গতিকে মাইনা নহয়, এইটো মইনা হোষ্টেল বুলিহে পৰিচিত, গতিকে মইনা বুলিহে এটা কথা সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে এতিয়াও আমি বহুতক চুবকে পৰা নাই, বা আজি এই অনুষ্ঠানটো সম্প্ৰচাৰিত হ'ব। মই বিনয়েৰে আহ্বান জনাইছোঁ এই মাধ্যমৰ জৰিয়তে। কোনোবাই যদিও গম পোৱা নাই যে অহা 2 আৰু 3 ছেপ্টেম্বৰত আমি RCCটো গোপীনাথ বৰদলৈ 2 নম্বৰ তিনিমহলীয়া ছাত্ৰবাসৰ আমাৰ এটা মহামিলন কাৰ্যসূচী, আৰু এইটো আমাৰ কাৰণে এটা অত্যন্ত আকাংক্ষিত অনুষ্ঠান। যি যেনেকৈ খবৰ পাইছে আহক, আমি এদিন লগ পাম, এদিন 2টা ৰাতি থাকিম, একেলগে অকণমান সময় পাৰ কৰিম। আমাৰ RCCটোৱে আমাক জীৱনটোত কেনেকৈ থিয় হ'ব লাগে সেই শক্তিটো আমাক দিছিলে, আচলতে সেই সাহসটো দিছিলে। আৰু এতিয়াও মানে ইমানখিনি মানুহৰ লগত আমি বণ্ডিঙত আছোঁ, বা সংবাদ মাধ্যমৰ কৰ্মী হিচাপে মৃণাল দাই জানে, জিতেন দাই জানে, বা সত্যদাই জানে, আমাৰ লগত বহুতখিনি মানুহৰ সকলো আমি পৰিপূৰক মানে। আৰু সেই সাহসটো চিনাকিটো আমাৰ কিন্তু RCCটো। আৰু মই বৰ্তমানৰ যিসকল আৱাসী আছে তেওঁলোককো কৈছোঁ যে এই লিগেচিটো আপোনালোকে মেইনটেইন কৰক, জীৱনটোত থিয় হ'ব পাৰিব, মেৰুদণ্ড থিয় হ'ব।